OCI কাৰ্ডৰ জৰিয়তে আপুনি কিন্তু গভৰ্ণমেণ্ট চাকৰি কৰিব নোৱাৰে এতিয়া। প্ৰিয় বন্ধু বান্ধৱী, ডিয়াৰ ফ্ৰেণ্ডছ, আজি আমি জানিম OCI। আপোনালোকে জানেনে OCI মানে কি? অভাৰচিজ চিটিজেনশ্বিপ অফ ইণ্ডিয়া। এই চিটিজেনশ্বিপ থাকিলে আপুনি ভাৰতত আহিব বিচাৰিলে কোনো ধৰণৰ ভিজাৰ প্ৰয়োজন নহয়। আপুনি যদি ভাৰতবৰ্ষৰ যিকোনো ৰাজ্যত জন্ম হৈ বিদেশৰ চিটিজেনশ্বিপ লৈছে, তেনেহ'লে আপুনি ভাৰতবৰ্ষলৈকে OCI কাৰ্ড যদি এপ্লাই কৰি থৈ বা আপোনাৰ OCI কাৰ্ড আছে, তেনেহ'লে আপুনি ভাৰতবৰ্ষলৈকে যিকোনো সময়তে অহা যোৱা কৰিব পাৰে। আৰু লগতে FRO ওচৰলৈকে আপুনি যাবলগীয়া নহয়। মোৰ কৰ্ম অভিজ্ঞতা বা মই যিটো ডিপাৰ্টমেণ্টত কাম কৰিছিলোঁ, তাৰ লগত জড়িত হৈ বহু কথা মই শিকিলোঁ আৰু মই জনাখিনি আপোনালোকৰ মাজত বা মোৰ ইউটিউব চেনেল জিমমন্টুমত হোৱা ছাবস্ক্ৰাইবাৰ সকলক জনাবলৈ লৈছোঁ। ষ্টুডেণ্টেও বহুতে ছাবস্ক্ৰাইব কৰে আৰু য়ং এজৰ ল'ৰা ছোৱালীও আছে আৰু বয়সস্থ বহুতজনেও জানে। বৰ্তমান সময়ত ভাৰতবৰ্ষৰ তথা অসমত আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ পৰিয়ালক লৈ চৰ্চা হৈছে বা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ পুত্ৰক লৈও কিছুমান বিষয় চৰ্চিত হৈছে। কিন্তু সাধাৰণ ৰাইজে কিছুমান বস্তু নাজানে বা জ্ঞাত নহয়। এইটো মই এডুকেশ্যন টপিক হিচাপে আপোনালোকক সম্পূৰ্ণভাৱে মোৰ সীমিত জ্ঞানেৰে গোটেইখিনি কথা আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। OCI কাৰ্ড যদি আপোনাৰ থাকে, বিদেশৰ যিকোনো জেগাতে যদি আপুনি চিটিজেনশ্বিপ লয়, তথাপিও আপুনি ভাৰতবৰ্ষলৈকে সঘনাই অহা যোৱা কৰিব পাৰিব। এই কাৰ্ড থাকিলে আপুনি ভাৰতৰ যিকোনো ব্যৱসায়, যিকোনো সম্পত্তি আপুনি কিনা বেচা কৰিব পাৰিব। কিন্তু লগতে এটা কথা মনত ৰাখিব, কিন্তু খেতিৰ মাটি আপুনি ক্ৰয় কৰিব নোৱাৰে। বাকী আপুনি সকলো কাম কৰিব পাৰিব আৰু আপুনি কিন্তু ভাৰতবৰ্ষত ভোটাধিকাৰ অধিকাৰ নাপায়, কাৰণ ইণ্ডিয়াত ডুৱেল চিটিজেনশ্বিপৰ ব্যৱস্থাটো নাই। কিন্তু আপুনি পঢ়া শুনা ইণ্ডিয়াত আহিও কৰিব পাৰিব যদি ইচ্ছা কৰে। বিভিন্ন ধৰণৰ প্ৰাইভেট ডাঙৰ ডাঙৰ কোম্পানীত বিচাৰিলে আপুনি জবো কৰিব পাৰিব বা বিভিন্ন ধৰণৰ কামো কৰিব পাৰিব সৰু সুৰা। আৰু আপুনি বাকী বেলেগ ক্ষেত্ৰত আপুনি প্ৰপাৰ্টিও কিনিব পাৰিব। কেৱল আপুনি খেতিৰ মাটি বা তেনেকুৱা ধৰণৰ কৃষকৰ সম্পত্তি আপুনি ক্ৰয় কৰিব নোৱাৰে। সেয়েহে আপোনালোকে জ্ঞাত থাকে, বহুতো ভাৰতীয় মূলৰ ৰিচ পিপুল বুলি আমি যাক ভাবোঁ বা জানো, বহুতে ইণ্ডিয়াৰ বাহিৰৰ চিটিজেনশ্বিপ লৈছে। যেনেকে বেদান্তা গ্ৰুপৰ মালিকে গৈ ইংলেণ্ডৰ নাগৰিকত্ব লৈছে। তেওঁ ওচৰতো OCI কাৰ্ড আছে, সেইকাৰণে তেওঁ ইয়াতে বিভিন্ন ধৰণৰ প্ৰজেক্টত তেওঁ ইনভেষ্ট কৰিব পাৰে বেদান্তা গ্ৰুপৰ জৰিয়তে। সেইকাৰণে অসমতো তেওঁ আহিছিলে। মাটিৰ ক্ষেত্ৰত আপোনালোকে জ্ঞাত চাগে। আপুনি যদি নিজৰ দেশখন বা নিজৰ মাতৃভূমি ভাল পায় বা সপোন বুকুত বান্ধি ৰাখি আপুনি নিজে বিদেশত থাকিও সঘনে অহা যোৱা কৰি ভাৰতবৰ্ষ বা তথা অসমীয়া যুৱক যুৱতীক আগবঢ়োৱাৰ ক্ষেত্ৰত আপুনি সহায় কৰিব পাৰে এই OCI কাৰ্ডৰ জৰিয়তে।
আপোনাৰ অভিজ্ঞতাৰে আপুনি অসমৰ যিকোনো জেগাতে আহি ভাল ব্যৱসায় কৰিব পাৰে। যদি এই ভিডিঅ'টো আপোনালোকৰ ইনফৰ্মেটিভ যেন লাগিছে তেতিয়াহ'লে যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু সবিশেষ মই ডেছক্ৰিপশ্যনত উল্লেখ কৰি দিছোঁ এই কাৰ্ড আপুনি কেনেধৰণে এপ্লাই কৰিব পাৰিব। ধন্যবাদ মোৰ ভিডিঅ'টো ইমানখিনি সময় দিয়া